এইবাৰ আকৌ 4 লাখ ল'ৰা ছোৱালীৰ বেংক একাউণ্টত আমি 1,500 টকাকৈ পঠাই দিছো যাতে কিতাপখিনি গ্ৰেজুৱেটত পঢ়া ল'ৰা ছোৱালীয়েও বিনা পইচাত কিতাপখিনি দোকানৰ পৰা কিনিব পাৰে। ৰাজেশ সৰকাৰ ডাঙৰীয়া, আমাৰ চকচকা মণ্ডলৰ সভাপতি সম্পদ দাস ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বাৰাপাতালৈকে মই আগত কেতিয়াও অহা নাছিলোঁ, আজি প্ৰথম আহিছোঁ আৰু আপোনালোকক লগ পাই সঁচাকৈ ভাল লাগিছে যে 11টা বজাৰ পৰাই আপোনালোক ৰখিছে, অপেক্ষা কৰিছে। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাম যে কেইদিনমান আগতে আমাৰ যি বিটিআৰত ইলেকশ্যন হৈ গ'ল, সেই ইলেকশ্যনত আপোনালোকে গৌতম দাসক বিপুল ভোটত বিজয়ী কৰি কোকৰাঝাৰলৈকে প্ৰেৰণ কৰিব পাৰিছিলে। মই আপোনালোকক উষ্ণ অভিনন্দন জনাইছোঁ। আজিৰ দিনটো সৰভোগ সমষ্টিৰ বাবে এটা সোণালী দিন বুলি ক'লে ভুল কৰা নহ'ব। ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত সৰভোগ সমষ্টিয়ে যোৱা 5টা বছৰ উন্নয়নৰ নতুন দিগন্ত স্থাপন কৰিব পাৰিছে। আজিৰ দিনটো এনে এটা দিন যে এটা দিনত আমি 160 কোটি টকাতকৈও বেছি কোটি টকাৰ ৰাস্তাৰ কাম আজিৰ দিনটোত আমি আৰম্ভ কৰিছোঁ। বেকী নদীৰ ওপৰত যিখন দলং হ'ব, বৰপেটা ৰোডৰ লগত আপোনালোকক সংযোগ কৰিব, সেই দলংখনত আমি 70 কোটি টকা খৰচ কৰিম। মই ইঞ্জিনিয়াৰক সুধিছিলোঁ বহল কিমান হ'ব বুলি, বোলে ছাৰ গুৱাহাটীৰ শৰাইঘাট দলঙৰ যিমান বহল সিমানে ডাঙৰ বহল হ'ব। তাৰমানে আপোনালোকে চিন্তা কৰক। আৰু অকল সেইটোৱে নহয়, ইয়াৰ ৰাস্তাটো ডাবল লেনিং হ'ব। ৰাস্তা হ'ল, দলং হ'ল, বৰপেটা ৰোডৰ গোটেই বজাৰৰ ৰাস্তাটো আমি গুৱাহাটীৰ দৰে ডাঙৰ কৰি মাজত ডিভাইডাৰ কৰি ৱাকিং ট্ৰেক, মানে এক প্ৰকাৰ আপোনালোকে 2 বছৰ পিছত যেতিয়া কামবোৰ শেষ হোৱাটো দেখিব, তেতিয়া অলপ দেৰি নিজকে চিকুটি চাব লাগিব যে সৰভোগত আছো নে বেলেগ ক'বাত আছো। বুজি পালেনে? সেইবাবে মই ভাবোঁ যে আজিৰ দিনটোৰ এই কৃতিত্ব, আজিৰ দিনটোৰ এই যি সৰভোগৰ বাবে কাম কাজ কৰি আমাক গৌৰৱান্বিত কৰিলে, তাৰ বাবে আমি কাক ধন্যবাদ জনাম? আমাৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক। মই আপোনালোকক অনুৰোধ কৰিম এটা দীঘলীয়া হাত চাপৰিৰে আপোনালোকে ৰঞ্জিত দাস ডাঙৰীয়াক অভিনন্দন জনাওক। কাৰণ সৰভোগত এনেকুৱা ভাল দিন আগত কেতিয়াও অহা নাছিল। মই 160 কোটি টকা ৰাস্তা মুকলি কৰি থাকোঁতে বৰপেটা ৰোডত কৈছোঁ যে যিটো গতিত ৰঞ্জিত দাসে ইয়াত কাম কৰিছে, দুদিন পিছত আমি সব ফেল মাৰি থাকিম। আমি আকৌ নতুনকৈ চিন্তা কৰিব লাগিব যে গোট গৈ কি কৰিব লাগিব। কাৰণ মোৰ সমষ্টিত 160 কোটি টকাৰ কাম একেলগে একেদিনা কেতিয়াও হোৱা নাই। এইটো অকল সৰভোগত হৈছে আৰু অসমৰ ভিতৰতে কেৱল সৰভোগত হৈছে বুলি মই গ্যাৰেণ্টি দি ক'ব পাৰোঁ। আজি আমাৰ বৰপেটা ৰোডত উৰণীয়া সেতু নিৰ্মাণ হৈছে, ইয়াতে ডায়েৰী কলেজৰ নিৰ্মাণ হ'ব। এক প্ৰকাৰ ক'ব গ'লে চাওঁতে চাওঁতে যোৱা 5টা বছৰত সৰভোগ সমষ্টিৰ জীৱনলৈ নতুন পৰিৱৰ্তন আহিল। আৰু মই অত্যন্ত আনন্দিত যে আপোনালোকৰ কাৰণে এইখিনি কৰাৰ আমাৰ সৌভাগ্য হৈছে। কাৰণ যেতিয়া বিজেপি চৰকাৰ অসমত অহাৰ কোনো সম্ভাৱনা নাছিল, মানুহে কি কৰিছ বিজেপি কৰিছ বুলি ক'লে হাঁহি মাৰি দিয়ে, তেনেকুৱা অৱস্থাত সৰভোগ সমষ্টিৰ পৰা আপোনালোকে ৰঞ্জিত দাসক বিজেপিৰ বিধায়ক কৰি নিৰ্বাচিত কৰি পঠাইছিল। আৰু আজি মই অত্যন্ত আনন্দিত যে বিৰোধী পক্ষত থাকোঁতে ৰঞ্জিত দাসে কিমান কৰিছিল নকৰিছিল বেলেগ কথা, আজি কিন্তু সুযোগ পোৱাৰ লগে লগে তেখেতে সৰভোগক সুদে মূলে তেওঁ উভতাই দিছে, ক'তো কৃপণালী কৰা নাই। মই ভাবোঁ যে অনাগত দিনত সৰভোগ সমষ্টি আৰু উন্নয়নৰ পথলৈ যাব।
মাত্ৰ 2 বছৰ পিছত আপোনালোকে দেখিবই যে বাৰাপাটাত আমাৰ ৰাস্তা বহল হৈ যাব, দলং হৈ যাব, কিমান পৰিৱৰ্তন আহিব আপোনালোকে চিন্তা কৰিব। যাৰ মাটিৰ বিঘা 1 লাখ হৈ আছে, এই আজি যে আধাৰশিলা কৰা বুলি গম পালে অহা কালিৰ পৰাই মাটিৰ দাম 2 লাখ টকা হৈ যাব। আমি উন্নয়ন আৰু বিকাশ যোৱা 5টা বছৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰন্তৰ কৰাৰ বাবে আজি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মই জানো এই বাৰাপাটা অঞ্চল BTADত পৰে। আমাৰ ৰাজ্য চৰকাৰে লোৱা কেইবাটাও আঁচনি আমি ইয়াতে ৰূপায়ণ কৰিব পৰা নাই। BTCত বহুদিন ইলেকশ্যন হোৱা নাছিল, অৰুণোদয় আপোনালোকে পোৱা নাই, আপোনালোকে স্বয়ং আঁচনি পোৱা নাই। এতিয়া আমি লাহে লাহে কাম কৰিছো যাতে খুব সোনকালে অৰুণোদয় আৰু স্বয়ং আঁচনি আপোনালোকৰ ওচৰলৈকে আমি লৈ আহিব পাৰো। আজি যেতিয়া অৰুণোদয় হ'ব, এইকেইদিনত মই গুৱাহাটীত কৈ আছো, আপোনালোকে শুনিছে যে আগতে আমি অৰুণোদয় 830 টকা দিছিলো। এইবাৰ যেতিয়া বিজেপিৰ চৰকাৰ হ'ব, অনাগত দিনত অৰুণোদয় আঁচনিৰ জৰিয়তে মাহত আমি 3000 টকালৈকে দিয়াৰ কথা চিন্তা কৰিছো। আজি আমাৰ চৰকাৰৰ দিনত নামভৰ্তি বিনামূলীয়া হ'ল, পাঠ্যপুথি বিনামূলীয়া পালে। আপোনালোকে বিশ্বাস কৰিব যে এই বছৰ 4 লাখ ল'ৰা ছোৱালীয়ে কলেজত বিনামূলীয়া এডমিশ্যন লৈছে। আৰু যদি আমি বিনামূলীয়া নকৰিলোহেঁতেন, প্ৰত্যেক গাৰ্জেনে এডমিশ্যনৰ নামত 12,000 টকা খৰচ কৰিব লাগিলহেঁতেন। 8লৈকে বিনামূলীয়া কিতাপ আছিল, আমি 9-10 কৰিলো, 11-12 কৰিলো। এইবাৰ আকৌ 4 লাখ ল'ৰা ছোৱালীৰ বেংক একাউণ্টত আমি 1,500 টকাকৈ পঠাই দিছো, যাতে কিতাপখিনি গ্ৰেজুৱেটত পঢ়া ল'ৰা ছোৱালীয়েও বিনা পইচাত কিতাপখিনি দোকানৰ পৰা কিনিব পাৰে। আগত কোনো চৰকাৰে এইবিলাক কৰা নাছিল। আজি আমি ইমানটোলৈকে গৈছো। মই মনত ভাবি আছো, এই বাৰাপাটাৰ পৰা কোনোবা যদি বৰপেটা ৰোডত কলেজত পঢ়িব যায়, তাতো অহা যোৱা কৰোঁতে ল'ৰাটোৰ 50 টকা ভাড়া লাগে, কেণ্টিনত খাবৰ কাৰণে আৰু 50 টকা লাগে। এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসমত আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিম যে কলেজত পঢ়া ল'ৰা ছোৱালীক কলেজত যাবৰ কাৰণে ডেইলি 100 টকা ৰাজ্য চৰকাৰে বহন কৰিব। দেউতাক মাকে কিতাপো কিনিব নালাগে, এডমিশ্যনৰ ফিজো দিব নালাগে, আৰু আনকি কলেজত যোৱা ডেইলি খৰচটো নিজে কৰিব নালাগে। আকৌ ছোৱালীবিলাকেতো স্কুটি পাইছেই, ল'ৰাবিলাকেও হাহাকাৰ কৰি আছে যে বুলেট লাগিব বুলি। হয়নে নহয়? লাগিবনে নাই? কেতিয়াবা ইহঁতকো বুলেট দিব লাগিব, নহলে আকৌ বেয়া পাব, হয়নে নহয়? কিন্তু মই এটা কথা কৈ আছো, ধেমালিতে কৈছো যে বুলেটখন দিলে পিছফালে ছোৱালী এটা লাগিব। আচলতে এইটো মই এনেই কৈ আছো, কিন্তু ছোৱালী নালাগে। আচলতে কি কৰিব লাগিব যে আমি পঢ়া শুনা কৰি দেউতা মাৰ নাম সমাজৰ চকুত আমি নাম উজ্জ্বল কৰিব লাগিব, দেউতা মাৰ নাম বঢ়াব লাগিব, গাঁৱৰ নাম বঢ়াব লাগিব, সমাজৰ নাম বঢ়াব লাগিব। শিক্ষাৰ পিছত স্বাস্থ্যৰ কাম হৈছে। আজি অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, আপোনালোকে টেলিভিশ্যনত দেখিছে যে 12 বছৰৰ তলৰ ল'ৰাৰ যিমান বেমাৰ হৈছে সকলোকে আজি আমি বিনামূলীয়াকৈ ট্ৰিটমেণ্টৰ ব্যৱস্থা লৈছো। মই এনেকুৱা ল'ৰাকো আমি ট্ৰিটমেণ্ট কৰিছো চৰকাৰখনে, যাৰ এটা বাচ্চাৰ ট্ৰিটমেণ্ট কৰোঁতে 1 কোটি টকালৈকে খৰচ হৈছে। কিন্তু আমি চৰকাৰ পিছ হুহুকি অহা নাই। 8,000 ল'ৰাৰ আমি হাৰ্টৰ অপাৰেশ্যন কৰিছো। মোৰ একো নহয়, কোনো ল'ৰা ছোৱালী মই চিনি নাপাওঁ, কিন্তু আজি 8,000 ল'ৰা ছোৱালীক আমি বাংগালোৰত লৈ গৈ হাৰ্টৰ অপাৰেশ্যন কৰি আনিছো। চৰকাৰী যিবিলাক মানুহে চাকৰি কৰে, আগতে দেউতাক মাকক নাচাইছিলে, এতিয়া আমি নিয়ম কৰিছো যে 10% দৰমহাৰ টকা দেউতাক মাকক দিব লাগিব, নহলে মানুহজনৰ ওপৰত ব্যৱস্থা হ'ব। আজি বৃদ্ধ পেঞ্চন পাইছে, ৰাইজে বিধৱা পেঞ্চন পাইছে। আৰু মই নিশ্চিত যে BTCটো যিবিলাক দুৰ্নীতি আছিল, 6 মাহৰ ভিতৰতে দুৰ্নীতিবিলাক নোহোৱা হ'ব। ঘৰৰ কাৰণেও 1 পইচা দিব নালাগে, আপোনালোকে ফুড সিকিউৰিটি কাৰ্ডো ঘৰতে পাব,
আৰু চাউলো 35 কেজি 35 কেজিয়ে পাব আৰু হৰণ ভগন নহয় সেই ধৰণে আজি আমি আগবাঢ়িছো ৰাস্তাৰ কাম আমি হাতত ললো নতুন বিটিসি চৰকাৰ অহাৰ পিছত 500 কোটি টকাৰ আমি নতুন ৰাস্তা বনামৰ অনুমোদন দিছিলো আজি ইয়াত যিখন তালিকা দেখিছে এই 10 কোটি টকাৰ ৰাস্তা গৌতম দাসে কোকৰাঝাৰৰ পৰা আনিছে অৰ্থাৎ বিটিসিৰ ফালৰ পৰা 10 কোটি টকাৰ ৰাস্তা ৰাইজৰ কাৰণে বনোৱা হৈছে আগতে বিটিসিয়ে কোট কি কৰিছিল কোনেও গমে নাপায় খালি হাগ্ৰামাৰ পেটটোহে জানিছিল কিমান পেটত সোমাইছে বেলেগে নাজানিছিলে কোট কি হৈ আছিল হয়নে নহয় গতিকে আজি আমি পৰিৱৰ্তন আনিব লাগিব আপোনালোকে ইয়াত গোট খাই আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো কংগ্ৰেছৰ দিনত আঁচনি আছিলে লুঙি ধুতি এইবিলাক এতিয়া আমি লুঙি ধুতি ৰাজনীতি বাদ দিছো বিনামূলীয়া শিক্ষা বিনামূলীয়া স্বাস্থ্য বৃদ্ধ পেঞ্চন অৰুণোদয় অৰুন্ধুতি স্বয়ং এই ধুতি লুঙি কবাত পেলাই থৈ দিলো এতিয়া আমি বহুত অসমখন আগুৱাই লৈ আহিলো এই অসমখনক আমি ধৰি ৰাখিব লাগিব সেইবাবে আপোনালোকে বিজেপিক আকৌ এবাৰ জিকাব লাগিব আৰু এবাৰ নহয় বাৰে বাৰে বিজেপিক জিকাব লাগিব যাতে অসমখন বিকাশৰ গংগা অসমৰ বুকুত সদায় বৈ থাকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উজ্জ্বলা গেছ দিছে লাইটৰ কানেকশ্যন দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে আনকি আজি আমি বজাৰত চাউল কিনিব নালাগে আমি বিনা পইচাত চৰকাৰৰ পৰা চাউল পাব পৰা হৈছো ৰাইজে আশীৰ্বাদ কৰিব অনাগত দিনত যাতে আমি আৰু কাম কৰি যাব পাৰো আৰু মই নিশ্চিত যে আপোনালোকৰ আশীৰ্বাদ হলে অসমৰ বিকাশ আৰু উন্নয়নে আকাশ চুব সক্ষম হ'ব ভাৰতৰ ভিতৰতে আমি এখন শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ'ম নামঘৰ বিলাকত 2.5 লাখ টকা পুৰণা নামঘৰ বিলাকত 10 লাখ টকালৈকে অসম দৰ্শন আঁচনি এইবিলাক আগত কেতিয়াও হোৱা নাছিল প্ৰথমবাৰ বিজেপি চৰকাৰৰ দিনত এই কাম কাজ বিলাক আৰম্ভ হৈছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি বিজেপি দলক আকৌ এবাৰ শাসনলৈ আনিব পাৰো পাৰিম নে নাই পাৰিম নে নাই অলপ লাহে লাহে কৈ আছে পাৰিম নে নাই আৰু বুলেট লাগা কেইটা বেছি চিয়ৰ পাৰিম নে নাই এতিয়াই ভাল লাগিছে নহলে ক'ত বুলেট পাব জানো এনেকে নিচিঞৰিলে যি নহওক আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছো আজি বৰপেটা ৰোডত ইমান মানুহ ওলাইছে বাপৰে মানুহ আমি মানে 25 কিলোমিটাৰ ৰাস্তা আহোতে 4.5 ঘণ্টা লাগিছে মানুহে যে ৰঞ্জিত দাসক ইমান ভাল পায় গুৱাহাটীত বহি ভাবিবই নোৱাৰি ইমান গামোচা আৰু ইমান ফুল দিছে ৰঞ্জিত দাসৰ ওপৰত লগত অলপ ভাগ মৰিও পাইছো লগত থকা হিচাপত হয় নহয় গতিকে আমি সকলোৱে মিলি হৰভোগক নতুনকৈ নিৰ্মাণ কৰিম অসমক নতুনকৈ নিৰ্মাণ কৰিম আৰু এই বাৰাপাটা অঞ্চলো নতুন ৰূপত উদ্ভাসিত হ'ব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 বহুত বহুত ধন্যবাদ